নমস্কাৰ, মই শান্তনু। বিয়াঘৰত প্ৰথম সোমাই সোঁফালে ৱেলকাম বৰ্ডখন দেখিলোঁ। বাওঁফালে চাই মনটো সেমেকা হৈ গৈছিল যদিও ভালো লাগিছিল। বিয়াঘৰতো আমাৰ মৰমৰ শিল্পীজনক স্মৰণ কৰা হৈছে। ভিতৰত বহিয়ে কফি আৰু পকৰীয়ে দিনটো আৰম্ভ কৰিলোঁ। এয়া আমাৰ কইনা ৰাইজ। মানুহৰ ভিৰ নোহোৱা আগতে আমি কইনাৰ ছিংগল ড্ৰোন ফটোজকেইটা লৈ ল'লোঁ। এয়াৰ কইনা মাক দেউতাক। আজি মোৰ লগত কামত আছে ৰাজদীপ আৰু পংকজ। খোৱাত পিছে আজি আমিষ। পোলাও, ভাত, দালি, পনীৰ, ছাগলী মাংসৰ লগতে আৰু বহু কিবা কিবি লৈ আমি খোৱাত বহিলোঁ। এয়া ফাইনেল লুক ৰাইজ। খাই মেলি লৈ পুনৰ কামত ধৰিলোঁ। এগৰাকী শিক্ষয়িত্ৰীৰ মূল সম্পদ তেখেতৰ ছাত্ৰ-ছাত্ৰী। আৰু সেই ছাত্ৰ-ছাত্ৰীকেইটা যদি বিয়াত আহে তাৰ সুখকণো সুকীয়া। কিমান সহজ হ'লে মানুহে এনেকুৱা কৰিব পাৰে আপোনালোকে অনুমান কৰি লওক। প্ৰায় 9:30 মানত দৰা আহি পালেহি। আহি পোৱাৰ লগে লগে চব ফালে কেৱল বোম আৰু বিহু। তাৰ মাজতে কইনা মাকে দৰাক আদৰি নিব আহিলে। দৰা বহুত ষ্ট্ৰং ৰাইজ, সেইবাবে চাৰিজনে দাঙিব লগা হৈছে। চাউল লাগিলে জনাব ৰাইজ। #ফটোগ্ৰাফাৰ লাইফ। বিয়াত একেবাৰে ভাল লগা মুহূৰ্তটোৱে হৈছে কইনা খোজা। আপোনালোকে অলপ চাই এনজয় কৰক ৰাইজ। ষোল্ল বছৰীয়া প্ৰেমৰ সফল সমাপ্তি। গোটেই দিনটো হাঁহি ফূৰ্তিৰে কাম কৰাৰ পাছত এইখিনি সময়ত আমিও আৱেগিক হৈ পৰোঁ। প্ৰায় 1টামান বজাত আমি দৰাঘৰ পাই কামত লাগোঁ। আমি কাম কৰি বৰ্তমান আহি আছোঁ। সময় প্ৰায় ৰাতিপুৱা 3টামান বাজিছে। ভাগৰো লাগিছে। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।